আজি ৰঙতে নাচিছে বৃন্দাবন আজি হেল্ল' গাইছ, স্বাগতম টু দীপু ব্লগছ এণ্ড কি খবৰ আপোনালোকে আশা কৰোঁ নিশ্চয় সকলোৱে খবৰ ভালে আছে আৰু বহুত দিন ধৰি ব্লগ দিবই পৰা নাইকিয়া আৰু 12 দিন মানে হৈ গ'লগৈ ব্লগ দিব পৰা নাইকিয়া কাৰণ চলি আছে আমাৰ ফাৰ্ষ্ট ইয়েৰৰ এক্সাম চলি আছে সেইকাৰণে আপোনালোকক ব্লগবিলাক দিব পৰা নাইকিয়া আজি ভাবিলোঁ ব্লগ এটা বনাওঁ যিহেতু হোলী আৰু আমি কাইলৈহে খেলিম হোলী আৰু সেইটো কাৰণে আজি যাম বৰদোৱা আৰু য'ত আমাৰ গুৰুজনাৰ জন্ম হৈছিল তালৈকে যাম আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম আৰু কাইলৈ আহি পেলাই আমাৰ ইয়াত আহি খেলিমহি আৰু গাঁৱতে গোটেইখন ল'ৰা মিলি পেলাই ধুনীয়াকৈ খেলিম আজি গৈ আছোঁ সেইকাৰণে বৰদোৱা আৰু আপোনালোকক ভালদৰে দেখুৱাই আছোঁ আৰু বৰদোৱালৈ মই এবাৰে গৈছোঁ যেতিয়া LP স্কুলত আছিলোঁ তেতিয়াই গৈছিলোঁ স্কুলৰ ফালৰ পৰাই গৈছিলোঁ মানে পাহৰি গ'লোঁ আৰু কিহত গৈছিলোঁ কি কাৰণ গৈছিলোঁ ক'ৰ পৰা গৈছিলোঁ সেইটো পাহৰিলোঁ কিন্তু গৈছিলোঁ LP স্কুলত থাকোঁতে এবাৰেই গৈছিলোঁ আৰু এইবাৰ আকৌ যাব লৈছোঁ এইবাৰ 2nd নম্বৰ বাৰ হ'ব আৰু এইবাৰ আপোনালোককো লগত লৈ যাম বুলি ভাবিছোঁ ময়ো যাম যেতিয়া আপোনালোককো লগত লৈ যাম ধুনীয়াকৈ আৰু গোটেইখিনি বস্তু আপোনালোকক মই দেখুৱামগৈ হোলীত কেনেকুৱা হয় কি হয় আৰু কয়েই নহয় বৰপেটা আৰু বৰদোৱা দুইটা ঠাইতে বহুত ধুনীয়া মানে হোলী প্ৰগ্ৰেমবিলাক ভাল লাগে চাই পেলাই আৰু তাকে যাওঁ আজি ওলাইছোঁ গোটেইকেইটা যাবলৈ এতিয়াতো যোৱা নাইকিয়া বাৰু সন্ধিয়া আমি যাম আৰু গৈ পেলাই তাত থাকিমগৈ থাকে ভাবিছোঁ আকৌ কাইলৈ ৰাতিপুৱাই ইয়ালৈ আহিম আৰু ইয়াত আহি পেলাই আমি ধুনীয়াকৈ লগৰখিনিৰ লগত হোলী খেলিম ইয়াত আৰু বাকী একদম কাইলৈকে আপোনালোকে ভিডিঅ'টো চাবলৈ পাব ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো দিয়ক আৰু এতিয়া মই ঘৰলৈ যাওঁ আৰু এইপিনে চাব পাৰে পথাৰতে আহি ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ আৰু বহুত দিন ধৰি ব্লগ দিয়া নাই যে সেইটো কাৰণে ভাবিলোঁ নাই পথাৰতে ভালকৈ কথাখিনি ক'ব পাৰিম আপোনালোকৰ আগত সেইকাৰণে পথাৰলৈকে আহিছোঁ দিয়ক ব'লক এতিয়া ঘৰত যাওঁ আৰু আপোনালোকক ধুনীয়াকৈ একদম গৈ লগ পামগৈ বৰদোৱাত আৰু এতিয়া সেই আগৰ বৰদোৱা হৈ থকা নাইকিয়া এতিয়া ধুনীয়া কৰিলে হেনো বৰদোৱাখন দেখাগৈ নাইকিয়া কিন্তু মোবাইলত দেখিছোঁ আৰু এতিয়া বৰদোৱা সেইখন আগৰ বৰদোৱা হৈ থাকাগৈ নাই আৰু বহুত ধুনীয়াকৈ মানে চৰকাৰেও কিবা কিবি পইচা পাতি দিছে ধুনীয়াকৈ বৰদোৱাখন বনাইছে বাৰু গ'লে আপোনালোকক ভালদৰে দেখুৱামেই আপোনালোকে তেন্তে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে আৰু গোটেইখিনি বস্তু দেখুৱাম আৰু হোলী বুলি আৰু ব'লক আৰু এখন চাওক চাইকেলখন পৰিয়ে থাকিলে মানে এইপিনে হাৱা মাৰি আছোঁতো পূৰা আৰু চাইকেলখন কিবা এটা কাৰণত পৰি গ'ল দিয়ক আৰু এতিয়া যাওঁ ব'লক ঘৰলৈ আৰু 2000 years later বাকী ৰাইজকে ওলাই কৰি ৰেডি হ'লোঁ কিন্তু এইপিনে শুনিছেই নহয় মানে বহুত বৰষুণ দি দিছে আৰু এইপিনে চাব পাৰে বাহিৰত বৰষুণ পূৰা এতিয়া কি হয় যাব পাৰোঁ নোৱাৰোঁতো ঠিক নাই কাৰণ এইপিনে ওপৰতে চাওক শুনিছেই চাগে আপোনাৰ বৰষুণ দি আছে বাকী ব'লক আৰু কি হয় বাকী গাইছ বৰষুণে দি দিয়ক আৰু আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু ইহঁত দুটা আছে লগত আৰু গাইছ লগত আছে ইহঁত দুটা আছে আৰু বাকী এটা সি হ'ল মানে সি আগত গ'ল আৰু গাইছ ব'লক এতিয়া যাওঁ আৰু দেৰি নকৰোঁ কাৰণ লাইন গাড়ীত যাবগৈ লাগিব লাইন গাড়ীত যোৱাৰ কথা সেইকাৰণে দেৰি নকৰোঁ যাওঁ ব'লক আৰু আন্ধাৰ হ'লেই বাৰু এতিয়া ফ্লাছ জ্বলাই ভিডিঅ' কৰিবলগীয়া হৈছে যেনেকৈ বেগ চেগ লৈ লৈছে মোৰ কাপোৰ কানি ইয়াৰ হাততে আছে বাৰু দাদাৰ হাততে আৰু বাকী এতিয়া গৈ দিওঁ আৰু ব'লক আৰু বতৰটো এতিয়া অলপমান ভাল কৰিছে বাৰু এইপিনে একদম আহি মানে লাইন গাড়ী এখন পাই গ'লোঁ মেজিক এখন আৰু মেজিকখনতে উঠি পেলাই এতিয়া যাওঁ আৰু দিয়ক আৰু ইহঁতে আগত বহিছে দাদাই মই এইপিনে পিছৰ চিটত বহিছোঁ আৰু বাকী গাছ আমি যোনখন ঘৰৰ পৰা আহিছোঁ সেই ঘৰৰ পৰা সেইখনৰ পৰা নামিলোঁ আকৌ এতিয়া গৈ পেলাই বেলেগ গাড়ী উঠিবগৈ লাগিব এতিয়া তাকে গৈ আছোঁ গোটেইকেইটা আৰু এতিয়া গৈ বেলেগ গাড়ী উঠিব লাগিব আৰু যাওঁ বৰদোৱালৈকে ধুনীয়াকৈ যাত্ৰাটো আৰম্ভ কৰি দিম আৰু দিয়ক এইখিনি পাহে আৰু গাছ আমাৰ অহা অকণমান দেৰি হৈ গ'লগৈ আৰু এতিয়া টাইম পূৰা 7:30মান বাজি গ'লগৈ আৰু তাৰ গৈ পাওঁ মানে বহুত টাইম হৈ যাবগৈ আৰু সেইটো কাৰণে অলপমান আমি আগতীয়াকৈ আহিব লাগিছিল বাৰু যি নহওক ব'লক এতিয়া আহি পালোহি দিয়ক এইপিনে বৰদোৱা আহি পালোহি আৰু এতিয়া লগ কৰিবগৈ লাগিব ইহঁতৰ মাকক মানে মাঘতো আহিছে ইহঁতৰ আৰু আমি তাতে ভাত পানী খোৱা বোৱা কৰিম আৰু তাকে এতিয়া মানে জেগাখিনি অলপমান বিচাৰোঁতে দিগদাৰ হৈছে চাওক মেপ চাবলগীয়া হৈ গৈছে আজি ৰঙতে নাচিছে বৃন্দাবন আজি ৰঙতে নাচিছে বৃন্দাবন আজি ৰঙতে নাচিছে বৃন্দাবন আজি ৰঙতে নাচিছে বৃন্দাবন ভিৰৰ মত আপুনি চাব পাৰে গোটেই মানুহৰ ভিৰ তালৈ ইয়াত চাব পাৰে ভিৰ আৰু আমি এইফালে এইখিনি ৰৈছোঁ ৰৈ পেলাই এতিয়া লোকেশ্যন চোৱা হৈ আছে আৰু চাব পাৰে পিনে ভক্তসকলে পূৰা ইয়াতে ভাত বনাই ধুনীয়াকৈ খাই আছে আৰু এইটো পুখুৰীটোৰ পাৰতে এইপিনে ধুনীয়াকৈ গোটেইখিনি মানুহ আছে আৰু আমিও বিচাৰি গৈ আছোঁ ইহঁতৰ মাকক বিচাৰি গৈ আছোঁ মানে ইয়াতে ক'ৰবাত আছে কাৰণ ইমানখিনি মানুহৰ মাজত বিচৰাটো টান নহয় ফোন চোন কৰি মেলি উলিয়াইছোঁ আৰু গোটেই মানুহৰ মাজতে একদম আহি কৰি পাই গ'লোঁ আৰু ইহঁতৰ মাঘত আহিছে ইয়াত ভাত বনাইছে ইয়াত ভাত খাই মেলি তাক গৈ আছোঁ বাৰু আৰু এইপিনে চাব পাৰে কিমান মানুহ আছে আৰু এইখিনি জেগাতে মানে ভাত বনাই আছে চাব পাৰে আৰু এইপিনে ইয়াত তাত ভাত চাত বনাই কৰি আছে আমি এতিয়া অলপমান
বহি কৰি লৈছোঁ কাৰণ খোজকাঢ়ি ভাগৰ লাগি গৈছে তো সেইটো কাৰণে ইয়াত ভাতকেইটা খাই মেলি লৈ পেলাই আপোনালোকক একদম আগলৈ ধুনীয়াকৈ এই বস্তুখিনি আপোনাক গোটেইখিনি দেখুৱাই আছোঁ আৰু দিয়ক আৰু মানুহ বুলি ক'লে চাব পাৰে এই লাইনটো তেনেকৈ তালৈকে তালৈকে মানে কি গোটেই চব ভাত বনাই পেলাই ইয়াতে খোৱা বোৱা কৰি আছে আৰু এইপিনে চাওক এইপিনে তাত ভাত বনাই আছে আৰু গোটেই এইখিনি মানুহে তাত এনেকৈ ভাত বনাই আছে বাৰু আৰু আমিও এইখিনি ভাতকেইটা খাই মেলি লওঁ আৰু গাছ ভাতকেইটা খাই কৰি পিনে অকণ ওলাই কৰি আহিছোঁ আৰু এইপিনে চাব পাৰে মানুহে এইপিনে একদম ধুনীয়াকৈ দোকান বজাৰ আৰু এয়াই দিয়ক আৰু আগত ধুনীয়াকৈ বেগটো লৈ লৈছোঁ যিহেতু মানে কি আৰু ক'ব নোৱাৰিলোঁ সেইকাৰণে আগত ধুনীয়াকৈ এইটো বেগে আগতে লৈ লৈছোঁ আৰু এইপিনে কিবা কিবি বেগ আছে চাই আৰু ইহঁতে ভালকৈ ফুৰি মেলি আহিলোঁ তাৰ মানে শুনিছে নহয় কিমান হেৰি হৈছে সেইকাৰণে মানে কথাখিনি ক'বলৈ দিগদাৰ হৈছে আৰু ভাবিছোঁ ডিউটি কৰিম আৰু এইপিনে এতিয়া অকণমান ফুৰি মেলি আহোঁ আৰু কিনো ফুৰিবলৈ আছে আৰু এইখিনিয়ে বস্তু এইবিলাকে ওলাই থাকিব গোটেই বস্তু চব আৰু কাপোৰৰ বজাৰ সোমালোঁ এইপিনে চাওক ফিক্স লিখি থৈছে এইপিনে ফিক্স এইপিনে একদম পূৰা চাই আছে আৰু এইপিনে চাগে গোমধান এইপিনে মুড়ি আৰু এইপিনে চাগে কিবা কিবি মিঠাই আছে আৰু মোৰ এতিয়া মনত আছে যেতিয়া মানে প্ৰথমবাৰ আহিছিলোঁ মই কৈছোঁ ন LP স্কুলত আহিছিলোঁ তেতিয়া এনেকৈ বাঁহী এটা লৈ গৈছোঁ আৰু বৰদোৱা মেলা বুলি ক'লে এই বাঁহীটো ওলাই আৰু এইপিনে চাব পাৰে একদম গোটেই মানুহে নাচি বাগি চবপিনে চলি আছে নাম আৰু এইপিনে মানে কি খানা বনোৱা বনাই কৰি থৈছে আৰু এইপিনে চাওক পুখুৰীটো যোনটো পুখুৰী পাৰ হয় আৰু এইপিনে এতিয়া পুখুৰীটো পাৰতে অলপমান বহি লৈছোঁ আৰু চাব পাৰে এইপিনে পূৰা মানুহ আছে সি তালৈকে একদম মানুহ আছে চাব পাৰে আৰু এইপিনে কি হয় বহুত দিহা নামৰ পাৰ্টি আহিছে আৰু কিবা কিবি কি বস্তু হৈ আছে আৰু সেইকাৰণে মোৰ ভইচটো আপোনাক শুনিব পৰা নাইকিয়া আৰু সেইকাৰণে অলপ ভিডিঅ' বনাইছোঁ বাৰু আৰু এইপিনে অকণমান ইয়াতে বহি মেলি লওঁ আৰু গোটেইকেইটা ইহঁতকেইটা বহি লৈছে এইপিনে আৰু এইপিনে একদম পূৰা নামঘৰৰ ভিতৰতে পাকাতে গোটেই মানুহ মানে কট চট পাৰি লৈছে আৰু একদম পূৰা শুই আছে আৰু ধুনীয়াকৈ আৰু আমিখিনি মানে ঘূৰি ফুৰিছোঁ আৰু যিহেতু আমি এদিনাই আহিছোঁ ইয়াৰ মানুহ বহুদিন 3 দিনমান থাকিব নেকি আৰু সেইটো কাৰণে ইয়াতে একদম শুই মেলি থাকে আৰু আমি ভাবিছোঁ অকণমান ঘূৰোৱে আৰু যিহেতু এদিনেই আৰু অকণমান ঘূৰি মেলি লওঁ আৰু এই মানুহ চাব পাৰে আমি আহিলোঁ সেইটো হৈছে মেইন নামঘৰটো হৈছে চাব পাৰে আৰু এইটো হৈছে মেইন নামঘৰ আৰু ইয়াত বহুত মানুহ শুই আছে আৰু এইপিনে চাব নামৰ পাৰ্টি আৰু ইয়াত আহিলে মানে কি আমনি নালাগে আপোনালোকে গোটেই ৰাতিটো ঘূৰি ফুৰিলে আপোনালোকে কাৰণ চাব পাৰে এইপিনে জেগাই জেগাই অনুষ্ঠান আৰু এইপিনে চাব পাৰে কিবা হৈ আছে ইয়াত এই হলটোতে কিবা হৈ আছে আৰু সেইপিনে নামৰ পাৰ্টি আৰু কিবা কিবি ঢেৰ হৈ থাকে ইয়াত ইয়াতে মানে কি চিকিৎসা সেৱা কেন্দ্ৰ এটা আছে আৰু এইটোৱে হৈছে চাওক শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ মানে চিকিৎসা সেৱা কেন্দ্ৰ ইয়াত কিবা কিবি হ'লে আপোনালোকে দেখাব পাৰে আৰু টাইম হৈ গ'ল দুটা বজাত আমি তাত ধুনীয়াকৈ ঘূৰি পকি আহি পেলাই এইপিনে চাব পাৰে পূৰা একদম ধুনীয়াকৈ লুডু খেলি আছোঁ আহি পেলাই তাত টাইম হৈ গ'ল 2টামান বাজি গ'লগৈ আৰু গোটেইকেইটা বহি মেলি লৈছোঁ আৰু বহুত মানুহ আছে এতিয়াও আছে বাৰু টাইম পাছ কৰি আছে আৰু বাকী এতিয়া ওলাই দিম আৰু ৰাতিপুৱা 2,000 years later. আৰু গাইছ আহি পালোঁ দিয়ক আৰু আমি পিনে ধুনীয়াকৈ গাড়ী পৰা নামি কৰি ল'লোঁ আৰু গোটেইকেইটা পিনে বহি আছোঁ আৰু পিনে এতিয়া চাওক বৰষুণ দি আছে কাৰণে এই দোকানখনতে ৰখি দিছোঁ আৰু দিয়ক এতিয়া একদম যাওঁ ঘৰত আৰু ঘৰত গৈ অলপমান শুই মেলি লওঁগৈ তাৰপিছত আপোনালোক লগ পাইছোঁ একদম হোলী খেলিম আৰু তাৰপিছত আপোনালোকে হোলী খেলিম হোলী খেলি আপোনালোকক একদম লগ পাই আছোঁ দিয়ক আপোনালোকে ভিডিঅ'টো চাই থাকক একদম তাকে শুই কৰি লওঁগৈ অলপমান আৰু তাৰপিছত আমি একদম পূৰা হোলী খেলিম হৈ গ'ল ৰাতিপুৱা দিয়ক অলপমান শুলোঁ আৰু এতিয়া পিনে চাওক টাইম চাব পাৰে 10:30 বাজি গ'ল আৰু এতিয়া মানে কি ফাকু ঘঁহিবৰ কাৰণে আহি আছে আৰু গাইছ এতিয়া মানে কি ওলাইছোঁ আৰু দিয়ক ফাকু অলপ খেলোঁগৈ আৰু ইহঁতকেইটাও আহি আছে অলপ দেৰি শুলোঁ বাৰু আৰু অলপ দেৰি শুলোঁ মানে চাওক 10:30 বাজি গ'ল আৰু বলক এতিয়া ওলাই যাওঁ অলপমান ফাকু চাকু খেলোঁগৈ ফাকু এচোন কিনি আনিকৈ ফাকু অলপ কিনিব লাগিব কিনি মেলি লৈ পেলাই ধুনীয়াকৈ যাওঁ এতিয়া খেলিবলৈ গাইছ মই ওলাই আহোঁতে ইহঁতে ধৰি পেলাই আনিলে ইহঁতকেইটা কৈছে যে ইহঁতক সানিবৰ কাৰণে আজি ৰঙতে নাচিছে বৃন্দাবন আজি ৰঙতে নাচিছে বৃন্দাবন আজি ৰঙতে নাচিছে বৃন্দাবন আজি ৰঙতে নাচিছে বৃন্দাবন গোপ সংগে খেলে হোলী কমল লোচন গোপ সংগে খেলে হোলী কমল লোচন ৰঙতে নাচিছে বৃন্দাবন আজি আৰু গাছ গ'লোঁ এতিয়া গৈ পেলাই মুখ চুখখিনি ধুই মেলি আহিলোঁ অলপ মানে খেলি কৰি লৈ পেলাই আৰু এতিয়া গোটেইখিনি আহিছোঁ মানে কি হুঁচৰিকৈ আমাৰ এতিয়া খানা এটা খাম ধুনীয়াকৈ আৰু এতিয়া মানে কি পেলাই গোটেইটো হুঁচৰিকৈ আমি ঢোল চোল লৈ গৈ আহিছোঁ চাব পাৰি ইহঁতকেইটাই আৰু খানা এটা খাই দিম আজিয়ে ধুনীয়াকৈ খানাটো খাই দিম আৰু বলক এতিয়া একদম হৈ আগৰ পৰা একদম তালৈকে গোটেই হুঁচৰিটো গাই মেলি লওঁ আৰু বাকী ইহঁতখিনি ইয়াতে আছে আৰু এতিয়া মই ফাৰ্ষ্ট ঘৰ সোমাই দিলোঁ আৰু এইপিনে আমাৰ নামতে একদম এইটো ঘৰ সোমোৱা হৈ গ'ল বাৰু এইটো ঘৰ প্ৰথম ঘৰ আছিলে
আৰু এইটো প্ৰথম এইটো ছেকেণ্ড ঘৰ সোমালে আৰু এইটো থাৰ্ড ঘৰত এখন সোমাই গ'ল বাৰু আৰু ঢোল চোল বজাই কৰি গাই আছে সৰে মধুৰ মুৰুলি বাজে মধুৰ পঞ্চম স্বৰে মধুৰ মুৰুলি বাজে ফুলে ফুলে লাগিছে দুলন পথাৰ পিনে আহিলোঁ কিন্তু পথাৰ পিনে আহিলোঁ হয় কিন্তু গা ধোৱা নহ'ল বাৰু দিয়ক আৰু মানে কি বতৰটো বেয়া হৈলে ঠাণ্ডা আহিলে আৰু পুখুৰীবিলাকৰ পানীবিলাক খজুতি হয় আৰু সেইটো কাৰণে নুধুলোঁ গা আৰু গাইছ এইটোৱে আছিল দিয়ক আজি ভিডিঅ'টো আৰু ভিডিঅ'টো চাইনো কেনে পালে কমেণ্ট এটা কৰি জনাব আৰু আজি এইটোৱে আছিল দিয়ক আৰু 2024লৈ হোলী গ'ল আৰু এনেদৰে গ'লোঁ আৰু কিবাকিবি ধেৰ কৰিলোঁ বৰদোৱালৈ গ'লোঁ আৰু এটা কথা কৈ দিওঁ যে বৰদোৱালৈ আপোনালোকক ভালকৈ বস্তুখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ তাত মানে কি হয় এতিয়া মেলা হৈ আছে ন মেলাত এতিয়া মাইকত চিঞৰি আছে বা বাতৰি মানে মই ভইচ ভাৰ কৰি বাৰু তেওঁ অলপ চলপ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ কিন্তু মানে দিনত গ'লে আপোনালোকক ভালদৰে দেখুৱাব পাৰিম বাৰু এদিন যদি যাব পাৰোঁ যাম দিয়ক দিনত আপোনালোকক ভালদৰে দেখুৱাম আৰু এতিয়া যাওঁ দিয়ক ঘৰলৈ আৰু ঘৰতে গৈ পেলাই ধুনীয়াকৈ গাটো ধুই দিমগৈ আৰু আজিলৈ এইটোৱে আছিল দিয়ক বাই বাই